খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু গাইছ আমাৰ ইয়াতে মানে মুকলি বিহু উদযাপন চলি আছে তো তাত বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ এয়া আৰম্ভ হ'ব আৰু তো মানুহ আহিছে অলপ চলপ তো চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ। হয়তো আপোনালোকক ভিডিঅ'ত চাউণ্ডখিনি দিব নোৱাৰিম কাৰণ কপিৰাইট লাগি যাব। তো কপিৰাইট লাগিলে আৰু ভিডিঅ' বনোৱা নবনোৱা একেই হ'ব গাইছ। তো চাওক ফাইনেলি আৰম্ভ হৈ গ'ল আৰু এই পেপা যে বজাইছে এও হ'ল ইফালে আছে ৰ'ব কি মানে কৈহাটীপাৰা বুলি এখন জেগা আছে তো তাত ঘৰ। তো বহুত ভাল পেপা বজায় বাঁহী বজায় বহুত ভাল বজায় আৰু এই ঢোলটোৰ কিবা সেই ৰছীদাৰ সেই হ'ল তো সেই কৰিছে। তো দেন চাওক গাইছ আল্টিমেট লাগে গাইছ এনেকুৱা ধৰণৰ আৰু নিজৰ চুবুৰীটোৱে এনেকুৱা ধৰণৰ অনুষ্ঠান হ'লে বহুত ভাল লাগে গাইছ। আৰু বিহুৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আৰু এই জিলমিল লাইটখিনি যি দিছিল সেইকাৰণে বম লগা হৈছে গাইছ। এই পুৱাৰ পৰা সেই কাম চাম কৰিলোঁ আৰু কৰি কিনে সেই কৰিলাক। তো আজি আৰু খানাও আছে ৰাতি ইয়াতে হ'ব। লগতে মেট্ৰিক পৰীক্ষাৰো 20 তাৰিখে ৰিজাল্ট দিলে ন তো যাম তাৰো খাব মানে ৰিজাল্ট খাব মাতি চাই আৰু পাৰ্টি খাব তো যাম ওচৰতে হয় আৰু মানুহ চাওক গাইছ। মানে আমাৰ এই গোটেই অঞ্চলটোৰ মুকলি বিহু ইয়াতে হ'ল আৰু ইবাৰে ফাৰ্ষ্ট হয়। তো হ'ব আৰু পিছত লাহে লাহে হৈ থাকিব বেলেগ অনুষ্ঠান ইয়াত যেনেকৈ হোলী হৈ গ'ল। বোধহয় কেৰামৰো প্ৰতিযোগিতা হ'ব চেম্পিয়নশ্বিপ কোনোবা দিনা হ'ব সেইটো ঠিক মানে মই ভালকৈ গম পোৱা নাই আৰু। দীপুৱে হ'ব আইজৈ বা জয়ন্ত দা মজা। কিয় সেইটো সেইকাৰণে আৰু এহাৰ ভিডিঅ'ত উঠাত বছ চক এইটো যে এইলাক এই ঢোল যি বাজাইছে মজা ঢোল বাজায়। তো আৰু এটা আহিছে আৰু ধুৰীয়াটো আৰু বা ফটোৰ পজিশ্যন দেখা নাই। মানে এটা কথা জানে না ছোৱালীবিলাকে ফটোৰ নামত পাগল গাইছ। আমিও উঠো ৰকচোন কিন্তু সেনা নহয় আৰু। কেৰাম আৰু মন্দিৰৰ গাইছ কেনেকুৱা লাগিছে পৰিৱেশটো মজা লাগি গৈছে গাইছ এনে আৰু ফাল্টুকে। তো এতিয়া তাৰ পৰা আহিলোঁ আহি এতিয়া ৰিজাল্ট হ'ব যাই না আকৌ ভিডিঅ'টো আহিম যিহেতু খানাও আছে তো আহিনে আপোনাৰ কৰি জনাব পাই আছোঁ ডগ আৰু আল্টিমেট লাগিছে আজি চেম প্লেচত তো মানে ক'তো হোৱা নাই না গাইছ সেইবোৰ চেঞ্জ হৈ গ'ল আৰু ইয়াত চলি আছে বৰ্তমান কিছু হৈছে ৰক মানুহ গাইছ তো চাই থাকক। তো গাইছ কালি ভিডিঅ'টো মানে এণ্ড কৰা নহ'ল কাৰণ খানা চানা খাই আহি গাইছ বহুত ৰাতি হৈ গ'ল আৰু পুৱা উঠি কিনে গাইছে মানে চামত আকৌ গ'লোঁ জাষ্ট অলপ আগত আহি পাইছোঁ আৰু ইটা কেইটা বাজিল জানে না গাইছ ৰ'ব কৈ আছোঁ ইটা বাজিল ৰাতি প্ৰায় 7:35 তো গাইছ সেই পুৱা ডিপ্ৰাতে গৈছিলোঁ গাইছ ইটাহে আহিলোঁ চামতাৰে মাৰ লগত গৈছিলোঁ। তো গাইছ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যিসকল ভাইটি ভণ্টীয়ে মেট্ৰিক পৰীক্ষাত ভাল নাম্বাৰ পাই মানে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তো তেওঁলোকক বহুত শুভেচ্ছা জনালোঁ আৰু যিসকলৰ পৰীক্ষা বেয়া হৈছে তেওঁলোকক শুভেচ্ছা জনালোঁ কাৰণ বেয়া হ'লেও সেইটো একো ডাঙৰ কথা নহয়। সেইটো জাষ্ট এটা পৰীক্ষা আৰু লাইফত বহুত ডাঙৰ পৰীক্ষা আমি দিব লাগিব। চ' আমাৰো দিব ৰ'ব 22 তাৰিখে এটা দিম বুলি কৈছিল কিন্তু নেদলাকে ৰিজাল্ট তো এতিয়া কৈ আছে আৰু 26 তাৰিখে দিব। তো ৰখি আছোঁ দিয়ক আৰু গাইছ পাছে কৰোঁ না ফেলে কৰোঁ তাকে তো দিয়ক গাইছ। যদি আজি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।